নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ আৰু মই উপস্থিত আছোঁ আমাৰ ঘৰৰ কাষতেই থকা পথাৰ হীৰাভুই পথাৰৰ ওচৰতে আৰু মোৰ পিছফালে আপোনালোকে দেখিছে হীৰাভুই পথাৰখন গোটেই সেউজীয়া ধাননি সেউজ হৈ পৰিছে সকলো ধান যিহেতু এতিয়া ৰোৱা হ'ল গোটেই পথাৰখনেই ৰোৱা হ'ল মাত্ৰ মই দেখিছোঁ অকণমান মাটি অলপ এফালে আছে অকণমান ৰোৱা নাই বাকী গোটেই পথাৰখন মই দেখুৱাই আছোঁ চাওক গোটেই পথাৰখন একদম মানে প্ৰাচুৰ্যৰে যেন ভৰপূৰ হৈ পৰিছে মানে ধৰক প্ৰাণৱন্ত হৈ উঠিছে বিপুল সম্ভাৱনাময় হৈ পৰিছে জীপাল হৈ পৰিছে গোটেই পথাৰখন কাৰণ গোটেই সেউজীয়া খুব সুন্দৰ পৰিৱেশ আৰু এতিয়া ঠন ধৰি উঠিবলৈ ধৰিছে লাহে লাহে শস্য পথাৰ বুলি ক'লে আচলতে আশা ভৰসা পথাৰ বুলি ক'লে প্ৰাণ পথাৰ বুলি ক'লেই উজ্জীৱিত হোৱাৰ বাসনা আৰু পথাৰ সঁচাকৈ ভাল লগা ওচৰত আপোনাৰ এখন পথাৰেই থাকক ওচৰত এখন নদীয়েই থাকক ওচৰত এখন পাহাৰ বা পৰ্বতেই থাকক খুব ধুনীয়া লাগে দেখিবলৈ বা ৰোমন্থন কৰিবলৈ অনুভৱ কৰিবলৈ আৰু আমাৰ ওচৰত নদী নাই পাহাৰ নাই কিন্তু পথাৰ আছে আৰু অকল এইখন পথাৰেই নহয় অৰ্জুনতল পথাৰ আছে শান্তিদ্ৰ পথাৰ আছে এনেকৈ কেইবাখনো পথাৰ আছে আৰু এই পথাৰৰ যিটো মাদকতা পথাৰৰ সৈতে কৃষি জীৱনৰ যিটো সম্পৰ্ক খেতিৰ সময়ত যিটো অহা যোৱা কঠীয়া ভুই ৰোৱা এইবোৰৰ লগত যিটো সম্পৰ্ক মাটিৰ লগত যিটো সম্পৰ্ক সংপৃক্ত হৈ থাকে এইটো সঁচাকৈয়ে খুব ধুনীয়া আৰু মই বিশেষকৈ খুব ভাল পাওঁ মই ইয়াতেই অকণমান বহিছোঁ আৰু এইফালে কৈকৰা লজোৰা এনেধৰণৰ গাঁওবিলাক আছে আৰু আকাশখনো দেখিছে আপোনালোকে খুব ধুনীয়া আৰু গোটেই পথাৰখনেই চাওকচোন কি ধুনীয়া একদম বিপুল সম্ভাৱনাময় হৈ উঠিছে প্ৰাচুৰ্যৰে ভৰপূৰ হৈ পৰিছে আৰু খুব ধুনীয়া এইবোৰ সজোন কথা বুলি কয় আমাৰ ভাষাত আপোনালোকৰ ভাষাত বা কি বুলি কয় নাজানো গতিকে মই পুখুৰী এটা আছে সেই পুখুৰীটোৰ পাৰতে বহিছোঁ আৰু এইফালে আপোনালোকে দেখিছে কেঁচা আলি এই যে ৰুদ্ৰ বৰুৱাৰ গানটো পকা ধানৰ মাজে মাজে সৰু সৰু আলি এতিয়া বাৰু পকা হোৱা নাই এতিয়া পকা নাই ধানবোৰ এতিয়া ভুই ৰোৱা হৈছেহে সেউজীয়া হৈয়ে আছে আৰু ৰোৱাৰ পৰা অকণমান হৈছে বিকাশ হৈছে পানী আছে মই দেখিছোঁ দেখিছেনে পানী আছে খেতি পথাৰখনত আৰু কোনোবাখিনিত বেছি পানী কোনোবাখিনিত কম পানী আৰু এতিয়া ৰোৱাৰ পাছত মানে যিমানেই পানী বৰষুণ হ'ব সিমানেই খেতি ভাল হ'ব আৰু বৰষুণ হৈ থাকিলে মাছ চাছো খাব পাৰি অকণমান আৰু এই পথাৰৰ মাজেৰেই মানে আচলতে আপোনাৰ মাছবোৰ আহে বনৰীয়া মাছবোৰ আহে আৰু সৌ যে দেখিছে তাতে এখন নদী আছে কিন্তু সেই নদীখন মানে আপোনাৰ কোনোবাই খান্দিয়েই কৰিছিলে পানীৰ কাৰণে নে কি নে প্ৰাকৃতিকে আছিলে গম নাপাওঁ কিন্তু এতিয়া মানে নদীখন মানে নবয় মই যিমান আমাৰ জন্মৰ পৰা বোৱা দেখা নাই আৰু যদি বৈছিলে বহুত আগতে আৰু হয়তো সেইটো নদী শুনামতে খন্দাই আছিলে নদীৰ ওচৰত থাকিলে কিছুমান সমস্যা যেনে এতিয়া বানপানীৰ সমস্যা সুবিধা এইটোৱে যে কিছুমান লাভালাভো আছে ভাল লাগে আৰু নদীখন বুলি ক'লে আচলতে এটা প্ৰকৃতিৰ এটা খুব এটা ধুনীয়া অনুসৰ্গ এটা আমি এটা সৌন্দৰ্যৰ লগতে আমি এটা শান্তি এটা পাওঁ আমি এখন নদী থকা মানে এটা সাহস অকল নদীখনে যে বিভীষিকাই সেইটোৱে নহয় নদীখন সাহসো হয় নদীখনে আমাক জীৱন জীয়াৰ জীৱিকাও প্ৰদান কৰে সমৃদ্ধিও প্ৰদান কৰে ভাল লাগিছে আচলতে সেউজীয়া কিছুদিন পিছত আকৌ যৌৱন পাব পুৰত হৈ যাব ইহঁতে ধানৰ ৰংবোৰ ক্ৰমাৎ ইখত হালধীয়া তেনেকৈ আপোনাৰ পুৰত হ'ব এটা সময়ত মাঘ বিহুৰ সময়লৈকে আৰু তেতিয়া খেতিয়কে ধান কাটি ঘৰলৈ চপাই লখিমী আদৰিব পাৰিব এফালে আমাৰ ঘৰ এইফালে খুৰাহঁতৰ ঘৰ এইফালে বৰ্তাহঁতৰ গাঁও এইফালে পুখুৰীটো আমাৰ মাহীহঁতৰ এনেকৈ মানে এইখন আমাৰ স্কুলখন হাইস্কুলখন আৰু এইখন লজোৰা গাঁও এই পথাৰবোৰে আচলতে পথাৰ নদী পৰ্বত পাহাৰ আকাশ মেঘ এইবোৰে আমাৰ মানে সংগ এইবোৰে আমাৰ সমল গতিকে এইবোৰ যেতিয়া কবিৰ ওচৰত থাকিব এইবোৰ যেতিয়া গল্পকাৰৰ ওচৰত থাকিব এই উৎসবোৰ বিচাৰি পাওঁ প্ৰকৃতিৰ ওপৰত নিৰ্ভৰ কৰিয়ে সকলোবোৰ চলে প্ৰকৃতি অবিহনে একোৱেই নহয় সৌৱা বগলী চৰিছে মাছ বিচাৰিব পথাৰৰ মাজত যি কি নহওক লগ পাম বহুত দীঘলীয়া হ'ল ভিডিঅ'টো ধন্যবাদ